নমস্কাৰ আনকাট ষ্টৰী উইথ বিজুমাৰ এই চেনেলটিৰ প্ৰথমটি খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমি আপোনালোকৰ মাজত এই চেনেলটিত এনে কিছুমান বিশেষ ব্যক্তিৰ ব্যক্তিত্বলৈ আগবাঢ়ি আহিছোঁ যিসকলৰ সুমধুৰ কণ্ঠ এই চেনেলটিত আপোনালোকে উপভোগ কৰিব পাৰিব যিসকলে সাহিত্য চৰ্চাৰ লগত জড়িত তেখেতসকলৰ সাহিত্য চৰ্চা আপোনালোকে শুনিবলৈ পাব আমাৰ তেনে এগৰাকী অতিথিয়ে আমাৰ মাজত আজি উপস্থিত আছে আমি প্ৰথমে আমাৰ আজিৰ এই আনকাট ষ্টৰী উইথ বিজুমাৰ চেনেলটিৰ প্ৰথমটি খণ্ডলৈ প্ৰথমগৰাকী অতিথিক স্বাগতম জনাব বিচাৰিছোঁ তোমাক স্বাগতম জনাইছোঁ পোনপ্ৰথমে তোমাৰ আমি পৰিচয়টো জানিব বিচাৰিছোঁ মোৰ নাম কুলদীপ ডেকা ঘৰ বাইতাচাৰিলি জাজিগুনা গাঁও থানা ৰঙিয়া বৰ্তমান তুমি ক'ত অধ্যয়ন কৰি আছা আৰু কিমান ক্লাছত অধ্যয়ন কৰি আছা মই বৰ্তমান বিবেকানন্দ একাডেমি অধ্যয়ন কৰি আছোঁ আৰু মই বৰ্তমান ছেকেণ্ড ইয়াৰ পঢ়ি আছোঁ হয় প্ৰিয় দৰ্শক যিহেতু কুলদীপে ক'লে তেওঁৰ পৰিচয়টো আমি জানো যে কুলদীপে খুব ধুনীয়া গীত গাই সংগীতৰ চৰ্চা তেওঁ অব্যাহত ৰাখিছে গতিকে আমি অনুষ্ঠানৰ আৰম্ভণিত যেতিয়াৰ পৰা এটি গীতৰ কলিৰে আমি আমাৰ আজিৰ এই কথোপকথন আমাৰ আজিৰ এই অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ তুমি কি শুনাবা প্ৰথমতে আমি তোমাৰ গীতেৰে আৰম্ভ কৰিব বিচাৰিছোঁ আজিৰ অনুষ্ঠানটি মই জুবিনদাৰ গীতটি গাওঁ প্ৰথমে তুমি যেন পপীয়া তৰা আকাশৰ বুতি নৈ তুমি যেন আৱৰি ধৰা ভিতৰে বাহিৰে বৈ উশাহৰ গভীৰ পিয়াহত তুমি যেন জীয়া চৰাই হৈ তুমি যেন পপীয়া তৰা আকাশৰ বুতি নৈ তোমাতে আদি অনাদি তোমাৰে নামৰ ৰাগিনী ওঠৰে তৃষা সামৰি পৰশি উজাই নামনি দুঘাতৰ কোমল গুলি আবেগৰ বাগৰ সলনি উশাহৰ গভীৰ পিয়াহত তোমাতে লিখা জীৱনী তুমি যেন পপীয়া তৰা আকাশৰ বুতি নৈ আমি ইমান সুন্দৰ এটি প্ৰাকৃতিক পৰিৱেশত অৱস্থিত আছোঁ আৰু তাৰ লগে লগে কুলদীপৰ মুখত জুবিনদাৰ গীত সঁচাকৈ পৰিৱেশটো আৰু বেছি ধুনীয়া হৈছে আৰু বেছি ভাল লগা হৈছে মই কুলদীপৰ পৰা এটি কথা জানিবলৈ চেষ্টা কৰিম যিহেতু তুমি সংগীতৰ লগত জড়িত তুমি যিহেতু অনুষ্ঠানবিলাকো কৰা এই যে তোমাক অনুষ্ঠানত মানুহে আমন্ত্ৰণ জনায় এই আমন্ত্ৰণৰ বিনিময়ত তোমাক কিবা দিয়ে নে নিদিয়ে বিনিময়ত তোমাক কি দিয়ে মাননি হিচাপত এতিয়া মোৰ অহাযোৱাত অলপ খৰচ হয় সেইখিনি দিয়ে আৰু অলপ লগত কিবা এটা দিয়ে চবেই দিয়ে নে প্ৰগ্ৰামত গ'লে দিয়ে আৰু ৰাইজৰো অলপ কিছুমানে মৰমতে ভাল পালে অলপ দিয়ে কিছুমানে আৰু তুমি যিহেতু অনুষ্ঠানবিলাকত যোৱা এতিয়া ধৰা এটা অনুষ্ঠানত দীঘলীয়া কাৰ্যসূচী থাকে হয়নে তাতে নামি দামী আমাৰ আজিৰ সংগীত জগতৰ বিভিন্ন ধৰণৰ শিল্পী সকলো থাকে এই শিল্পীসকলৰ মাজত যেতিয়া তোমাক এখন অনুষ্ঠানত এখন মঞ্চ এৰি দিয়া হয় এই মঞ্চখনত তোমাক নিশ্চয়কৈ এনেকুৱা আছে যে কুলদীপে গীত গাব আমি শুনিম এনেকুৱা ধৰণৰ কিছুমান মানুহৰ আগ্ৰহ এটা লৈ পেলাই যায় সেই সময়খিনিত তোমাক যেতিয়া এখন মঞ্চ এৰি দিয়ে এই মঞ্চখন এৰি দিয়া সময়টো তুমি প্ৰায়ভাগ মঞ্চত কিমান সময়ৰ ভিতৰত পোৱা ধৰক মই এতিয়া গ'লো প্ৰগ্ৰেম গৈ তাতে মোক কমিটিত বহিব দিয়ে তাৰপিছত এটা টাইম দিয়ে ধৰক মই গৈ পালোঁ ধৰক আপোনাৰ 8টা বজাত মোক ক'ব যে আৰু অলপমান টাইম ৰখি দিয়া 9টামান বজাত মোক দি দিয়ে বা কেতিয়াবা আধা ঘণ্টাৰ মাজতো দি দিয়ে কেতিয়াবা আকৌ 1 ঘণ্টামান ৰখিব লাগে বেছি এনেকুৱা নকৰে তো সোনকালে পাই যাওঁ আৰু সোনকালে পাই যোৱা আৰু এইটো সঁচাকৈ ভাল কথা যে তোমাৰ প্ৰতি লক্ষ্য ৰাখে মানুহখিনিয়ে এটি কথা আমি জানিবলৈ চেষ্টা কৰিম যেহেতু তুমি শাৰীৰিকভাৱে কিছু অক্ষম
এই ক্ষেত্ৰত যেহেতু আমাৰ এতিয়া অসম চৰকাৰৰ বিভিন্ন ধৰণৰ আঁচনিও দি থকা হৈছে এই ক্ষেত্ৰত তোমাক কেনেদৰে সঁহাৰি যোগাইছে পাইছানে নাই তুমি ঢুকি পাইছানে নাই এই চৰকাৰী আঁচনিসমূহ মানে মই মান্থলি মানে 1000 এটা সোমাইছিল 1000 টকাকৈ সোমাইছিল সেই মানে আজি আপোনাৰ এবছৰে হ'ব বন্ধ হৈছে মাজতে কিহৰ কাৰণে বন্ধ হৈছে সেইটো গৈছিলোঁ যোগাযোগ কৰিছিল মাই বা মোৰ মাই বহুতখিনি কষ্ট কৰি আছে মোৰ কাৰণে তো মাই গৈছিল তাৰপিছত কৈছে আৰু যে নিজে নিজে সোমাব বেছি আকৌ ঘূৰিব নালাগে বুলি কৈছে নিজে নিজে কিবা এটা সিহঁতৰ প্ৰব্লেম চলি থকা বুলি কৈছে তো সোমাব বুলি কৈছে বাকী মই বেলেগখিনি একো হেৰি পোৱা যদিওবা তুমি বিশেষভাৱে সক্ষম কিন্তু আমি দেখিছোঁ বা মই তোমাৰ লগত যিমানখিনি কথা পাতিলোঁ যিমানখিনি সময় তোমাৰ লগত অতিবাহিত কৰিছোঁ মোৰ অনুভৱ হৈছে যে তুমি মানসিকভাৱে বহুখিনি শক্তিশালী এই যে তুমি আজিও মানসিকভাৱে ইমানখিনি শক্তিশালী হৈ আছে তোমাৰ স্পষ্ট কথা স্পষ্ট ধাৰণা কোনে তোমাক ইমানখিনি উৎসাহিত কৰে মোৰ উৎসাহিত বুলি ক'লে মা আছে মায়ে মোক বহুতখিনি মানে বুজায় যে ডাঙৰ হ'লে মোৰ ভৱিষ্যত আছে বা ভালকৈ পঢ়িলে মই চাকৰি পাই যাব পাৰোঁ মায়ে বহুতখিনি মোক মানে পজিটিভ হেৰিখিনি আনি দিয়ে বাকী আছে আৰু দাদা আছে আমাৰ দাদা আছে বা তেনেকৈ আছে কিছুমান বহুতে কয় যে ভালকৈ পঢ়া ভাল এদিন সফল হ'ব বুলি কয় ছাকচেছ হ'ম বুলি কয় আৰু মোৰ জেঠিমাটো দাদা আছে ৰাহুল দাদাও কৈছে যে তুমি ভালকৈ গানখিনি গোৱা একদিন ছাকচেছ হ'বাই আৰু দাদাই অলপ মানে মোক ষ্টুডিঅ'টো লৈ গৈছিল দাদাই এই তেনেকৈ দাদাৰ তাত যাওঁতে জুবিন দাক লগ পাইছিলোঁ মানে তুমি জুবিন দাক যেতিয়া লগ পাইছিলা তাৰ অন্তৰালত তোমাৰ দাদা আছে ৰাহুল দা আছে হয় যিহেতু মই তোমাক ক'লোৱেই যে তুমি মানসিকভাৱে বহুখিনি শক্তিশালী তোমাৰ সেই হেৰিটো আছে ধাৰণাটো আছে তুমি যে এদিন সফল হ'ব পাৰিবা আমিও আশা কৰিছোঁ তুমি নিশ্চয় সফল হ'ব পাৰিবা কেতিয়াবা এনেকুৱা ধৰণৰ সন্মুখীন হৈছা নেকি যে কেতিয়াবা আজিৰ সমাজত বিভিন্ন প্ৰকৃতিৰ মানুহ থাকে ভালো থাকে বেয়াও থাকে হয় তুমি এই এতিয়া ধৰা ক'ৰবাত ওলাই গৈছা কেতিয়াবা মানুহৰ পৰা কিছুমান ধৰণৰ ইটিকিং পাইছা নেকি কেতিয়াবা এনে কেতিয়াবা ইটিকিং কৰে নেকি তেনেকুৱা সেনেকুৱা পোৱা নাই যে মই গ'লেও বেছি অকলে নাযাওঁ ক'তো চকত আহিলেও ভাইটিৰ লগত অকলে নাযোৱা যে কিয় ভয় নালাগে মানে এনে এটা কেতিয়াবা চকত অকলে আহোঁ এনে বেলেগ জেগাত তেনেকৈ নাযাওঁৱে তোমাৰ নিজৰ ওপৰত বিশ্বাস নাই আছে কিন্তু বাট এনেকৈ আৰু ভাল অকলে কোনোবাখিনিত তুমি মানে নিজকে ভাবা নেকি যে মই ওলাই গ'লে মানুহে মোক কিবা ক'ব নহয় মানে তুমি কিয় ওলাই নোযোৱা লগৰ লগতে থাকি বেছি ভাল লাগে অকলে ক'তো ইমান ঘূৰি ভাল নাপাওঁ আজৰি সময়ত কি কৰা তুমি কি কৰি ভাল পোৱা আজৰি সময়ত কেতিয়াবা গান গাওঁ কেতিয়াবা মোবাইল চাওঁ মোবাইল চোৱা নেকি বেছি মোবাইল নাচাওঁ অলপ চাওঁ আৰু ইমানো নহয় আৰু তুমি কি খাই ভাল পোৱা খোৱা বুলি ক'লে এতিয়া মই মিঠাই ইমান এটা ভাল নাপাওঁ সেইকেইটা তাত মোৰ ইণ্টাৰেষ্ট ইমান নাই ফাষ্টফুড ইমান খাব নালাগে কিন্তু মই ফাষ্টফুডে বেছি ভাল পাওঁ ফাষ্টফুডে বেছি ভাল পোৱা নে তুমি অনুষ্ঠানত কাৰ লগত যোৱা যেতিয়া তোমাক মানুহে অনুষ্ঠান কৰিবলৈ মাতে কাৰ লগত যোৱা অনুষ্ঠান মই মাৰ লগত যাওঁ মাৰ লগত যোৱা ঠিকে আছে তুমি ইমানখিনি সময় আমাক দিলা আমি সঁচাকৈ আনন্দিত হৈছোঁ তোমাৰ লগত আমি আজি যি আমাৰ অনুষ্ঠান এই অনুষ্ঠানটি অনুষ্ঠিত কৰিবলৈ পাই যিহেতু আমাৰ এই আনকাট ষ্টৰীত তুমি প্ৰথমগৰাকী আমাৰ আজি অতিথি আছিলা গতিকে শেষত আমাৰ আনকাট ষ্টৰীৰ দৰ্শকৰ বাবে কি শুনাবা এই মোৰ শেষ গান মোৰ জীৱন নাটৰ শেষ ৰাগিনী কল্যাণ হৰমান এই মোৰ শেষ গান মোৰ জীৱন নাটৰ শেষ ৰাগিনী কল্যাণ হৰমান পাতনিতে বালু ধেমালি নন্দী ভংগী সূত্ৰধাৰ হাঁহি বিননিয়ান ভাও দিলো নানা বোৱালো অশ্ৰুধাৰ নৱ নৱৰসে বালু ভাওনা নৱ নৱৰসে বালু ভাওনা
আশাৰ নিৰাশাৰ আজি হ'ব মোৰ জীৱন নাটক ভাওনাৰ অৱসাৰ মোৰ জীৱন নাটক শেষ ৰাগিনী কল্যাণ শৰ্মান মোৰ জীৱন নাটক শেষ ৰাগিনী কল্যাণ শৰ্মান আমি ধন্যবাদ জনাইছোঁ ইমান ধুনীয়া এই কণ্ঠই মই আগতেও কৈছোঁ যে এই কণ্ঠই এদিন সমগ্ৰ অসম চুব বুলি আমি আশা কৰিছোঁ প্ৰিয় দৰ্শক যিসকলে এই আনকাট ষ্টৰী চাই আছে তেখেতসকলৰ বাবে এটি কথাই ক'ব বিচাৰিছোঁ এই যি কুলদীপ বিহতীয়া তেওঁৰ ঘৰ কুলদীপক যিদৰে বিভিন্নজনে বিভিন্ন ধৰণে সহায় সহযোগিতা আগবঢ়াই আহিছে আমি আশা কৰিছোঁ এইদৰেও আমাৰ সমাজত এতিয়াও বহু ব্যক্তি আছে যিসকলে এনেকুৱাকৈ উঠি অহা প্ৰজন্মক সহায় সহযোগিতা আগবঢ়াই আহি তেওঁলোকৰ জীৱনটো ভৱিষ্যতটো সুন্দৰ কৰাত অৰিহণা যোগাই আহিছে আমি আশা কৰিছোঁ কুলদীপকো তেনেদৰে সহায় সহযোগিতা আগবঢ়াই আহিব যদি কুলদীপ তোমাক কোনো ব্যক্তিয়ে সহায় সহযোগিতা আগবঢ়াব বিচাৰে বা ধৰা তুমি যিহেতু গীত গোৱা অনুষ্ঠানত তোমাক আমন্ত্ৰণ জনাব বিচাৰে তেতিয়াহ'লে তোমাক ক'ত কেনেকৈ যোগাযোগ কৰিব মোৰ নম্বৰ দি দিওঁ মোৰ নম্বৰ 7399486881 কুলদীপে উল্লেখ কৰা নাম্বাৰটিয়ে আমাৰ স্ক্ৰীণতো ইতিমধ্যে উপলব্ধ হৈছে আমি আশা কৰিছোঁ এইদৰে কুলদীপক সকলে আগুৱাই নিয়ক কুলদীপক পুনৰবাৰ আমি ধন্যবাদ জনাইছোঁ যিহেতু আনকাট ষ্টৰীৰ প্ৰথমটি খণ্ডৰ প্ৰথমটি অতিথি তুমি গতিকে কি ক'বা আনকাট ষ্টৰীৰ দৰ্শকৰ কাৰণে তুমি কি ক'বা আহি বহুত ভাল লাগিল আপোনালোকৰ কথা পাতি বহুত ভাল লাগিল আৰু মোক আপোনালোকৰ এই অনুষ্ঠানত মোক আমন্ত্ৰণ কৰিছে মোৰ খুবেই ভাল লাগিছে আৰু এই চেনেলটো আগুৱাই যাই থাকক আৰু তাকেই বিচাৰোঁ এই চেনেলটো যাতে আৰু যাই থাকে আগুৱাই যাই থাকে তো সেইখিনিয়ে কৈছোঁ আৰু সকলোৱে এই চেনেলটো ছাপোৰ্ট কৰক আৰু ভিডিঅ'সমূহ চাই থাকিব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু লগতে শ্বেয়াৰো কৰি দিব এই ভিডিঅ'টো তো এইখিনিয়ে পুনৰবাৰ ধন্যবাদ জনাইছোঁ তোমাক প্ৰিয় দৰ্শক আজি এই আনকাট ষ্টৰীত প্ৰথমগৰাকী আমাৰ অতিথি আছিল কুলদীপ ডেকাৰ যি মনৰ কথা এই মনৰ কথা আপোনালোকে শুনিলে আমি পৰৱৰ্তী সময়ত দ্বিতীয় খণ্ডৰে আকৌ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই অনুষ্ঠানটিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ